নমস্কাৰ, পোনপ্ৰথমে সকলোলৈকে মোৰ ফালৰ পৰা ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা থাকিল। আৰু আজি হৈছে গৰু বিহু আৰু মই আপোনালোকক অলপ দেখুৱাম গৰু লোৱা। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব। গৰু লোৱাৰ প্ৰস্তুতি চলি আছে। আৰু এয়া গৰু নোৱা ষ্টাৰ্ট হৈ গ'ল। নুখোজে ভাঙিলে ই ক'লে নামানে যে মই ইয়াত টানিবলৈ কৈছো এইডাল খুলি দিলে ধৰি খান ধৰি ধৰি ল'ব লাগে মাৰিব গৰুটা দেখিলে কেনেকৈ গৰু নোৱা হ'ল। আৰু এতিয়া আবেলি হ'ব হৈছে আৰু মই এতিয়া বনাম বৰপিঠা। ভিডিঅ'টো চাব, ভাল পালে লাইক কমেণ্ট আৰু এটা শ্বেয়াৰ কৰি দিব। আজি যিহেতু গৰু বিহু সেইকাৰণে দেখুৱালোঁ গৰু নোৱা অকণমান যেনেকৈ পাৰিছোঁ। আৰু এতিয়া বলক পিঠা বনোৱা অলপ দেখাম আৰু। বৰপিঠা বনোৱা হৈ গ'ল আৰু এতিয়া বনাবলৈ লৈছোঁ ঘিলা পিঠা। আৰু ঘিলা পিঠা বনাই থাকোঁতে আহিলে হুঁচৰি আৰু মই হুঁচৰি চাবলৈ গ'লোঁ আৰু ভাবিলোঁ আপোনালোককো দেখাওঁ।